वेलकाम फ्रेंड्स मैं मोर जीवनर तिता केहा मिठा अभिज्ञतारे मैं किछुमान नतुन नतुन भिडिओ बनाई थाको। तो आजिओ एटा नतुन भिडिओ लई आइछु। तो এই ভিডিওটো যিসকলৰ বাইক বা গাড়ী আছে সিহঁতৰ কাৰণে অত্যন্ত দৰকাৰী হয়। আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, তেতিয়াহ'লে ভালদৰে বুজি পাব। পেট্ৰল পাম্পৰ পৰা আমি সকলোৱে তেল ভৰাওঁ। সকলোৱে হয়তো গম নাপায় যে পেট্ৰল পাম্পৰ পৰা পেট্ৰল বা ডিজেল চুৰি কৰিব পাৰে। মই নিজেই বাইকত তেল ভৰাবলৈ গৈছিলোঁ দুদিনত মই বাস্তৱ উদাহৰণ পাইছোঁ। তো এদিনাখন মই পেট্ৰল পাম্পত গ'লোঁ, গৈ কিনে মই 1000 টকাৰ তেল ভৰালোঁ। ঘৰত আহি জুখিছোঁ, তেতিয়া 900 গ্ৰাম তেল কম হৈছিল। তাৰপিছত মই আৰু এদিনাখনতে মই তেল ভৰাবলৈ গ'লোঁ পেট্ৰল পাম্পত। তেতিয়া তাতে গৈ কেনে ক'লোঁ যে মোক 500 টকাৰ তেল দিয়ক। চুইচটো অন কৰি দিছে আৰু মই মিটাৰত চাই আছিলোঁ। তেতিয়া কি হ'ল, 4 লিটাৰ কিমান পইণ্ট যোৱাৰ লগে লগে চুইচটো অফ হৈ গৈছে। তেতিয়া মই ক'লোঁ যে 5 লিটাৰ তেল হোৱা নাই, কিয় আগতে বন্ধ হৈ গ'ল। তেতিয়া কি ক'লে, তেতিয়া মোক সিহঁতে কৈ আছে যে কেনেকৈ বা এনেকুৱা হ'ল, গমেই নাপালোঁ। তো এতিয়া আপোনালোকে গম পাইছেনে সিহঁতে কেনেকৈ তেল চুৰি কৰে। তো আচলতে কি হয়, সিহঁতে যিসকল মানুহে নাজানে বা সৰল মানুহবিলাকে তেলৰ কাৰণে পেট্ৰল পাম্পত গৈ কেনে ডাইৰেক্ট কয় 200 টকাৰ তেল দিয়ক বা 500 টকাৰ তেল দিয়ক। সিহঁতে কি কৰে, মিটাৰত কম মাৰি দিয়ে, মানে আগৰ পৰা ছেটিং কৰা থাকে 500। তো আচলতে কি, ৰাউণ্ড ফিগাৰত তেল ভৰাব নালাগে। ৰাউণ্ড ফিগাৰবিলাক সিহঁতে ছেট কৰি ৰাখে। ৰাউণ্ড ফিগাৰ মানে কি, বা 100 টকা, 200 টকা বা 300 টকা বা 500 টকা এনেকুৱা হয়। আপুনি 110 টকা ভৰাব, 210 টকা ভৰাব, তেতিয়াহ'লে সিহঁতে আৰু ছেট কৰিব নোৱাৰে। সিহঁতৰ ৰাউণ্ড ফিগাৰত তেল ভৰালে সিহঁতৰ মানে ছেটিং কৰা থাকে। গতিকে আপোনালোকে ৰাউণ্ড ফিগাৰত তেল নভৰাব। আৰু এটা ধৰণ আছে কি, মানে 2 ধৰণে তেল চুৰি কৰিব পাৰে। মই প্ৰথম দিনা যে তেলৰ কাৰণে গৈছিলোঁ, সিদিনাখন কি কৰিছিলে, মোৰ সন্মুখতে মই 1000 টকাৰ তেল ভৰাইছিলোঁ। যেতিয়া তেল 1 লিটাৰ বা 1.5 লিটাৰ থকা অৱস্থাতে সিহঁতে কি কৰে, এই তেলৰ যিটো নলী আছে, এই টিকাৰটো এনেকৈ মাৰি দিয়ে। টিকাৰটো এনেকৈ মাৰাৰ লগে লগে কিছুমান তেল ভিতৰতে থাকি যায় আৰু মিটাৰত সেইটো সম্পূৰ্ণ হোৱা বুলি দেখায়। এনেকৈ সিহঁতে তেল চুৰি কৰে। আৰু দ্বিতীয়টো হ'ল, মিটাৰত সেইটো ছেট কৰা থাকে। যেনেকুৱা মই ক'লোঁ 100, 200, 500 এনেকৈ যদি আমি জোৰ সংখ্যাৰ তেল ভৰাওঁ, তেতিয়াহ'লে আমাক সিহঁতে তেল কম কৰি দিব পাৰে। দুই ছিষ্টেমত তেল চুৰি কৰিব পাৰে। এইটো মোৰ বাস্তৱ অভিজ্ঞতা। যিসকলে গম পোৱা নাছিলে, আজিৰ পৰা সতৰ্ক হওক। পেট্ৰল পাম্পত গ'লে আপুনি যেতিয়া তেল ল'ব, তেতিয়া 110 টকা বা 210 টকা বা এনেকুৱা মানে বেজৰ সংখ্যাৰ তেল ল'ব। 100, 200, 500 ডাইৰেক্টলি এনেকৈ নল'ব, তেতিয়াহ'লে সিহঁতে আৰু চান্স নাপাব তেল চুৰি কৰাৰ। আৰু যেতিয়া তেল আপোনাৰ টেংকিত যেতিয়া তেল দিব, তেতিয়া আপুনি হাতৰ ফালে চাব, টিকাৰটো যাতে হাতেদি নেটোৱে। আপুনি হয়তো হাতেদি ধৰিব, নহ'লে টিকাৰটো টিপিবলৈ বাধা দিব। তেতিয়াহ'লে আপুনি আৰু ক্ষতিগ্ৰস্ত নহয় বা আপোনাৰ তেল ঠিকে আহিব। তো ভিডিঅ'টো অত্যন্ত দৰকাৰী হয়। ধুম শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে গম পায় আৰু সকলোৱে যাতে পেট্ৰল পাম্পৰ পৰা তেল ভালদৰে আনিব পাৰে, যাতে চুৰি হোৱাৰ পৰা হাত সাৰি থাকিব পাৰে। ধন্যবাদ। জয় আই অসম।